3, 2, 1. অল আসাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম। আজি আছে মোৰ লগত এজন সাধাৰণ ঘৰৰ যুৱক। পৰিচয় কৰাইছো। তোমাৰ নাম? বিকাশ। বিকাশ। তোমাৰ এনে ঘৰ? ভেটাপাৰা। ভেটাপাৰা মানে এই হাতীগাঁও ভেটাপাৰা? হয়, হাতীগাঁও ভেটাপাৰা মিলননগৰ পৰা। তোমাৰ এনে পৰিচয়টো দিবা, ফেমিলি কেইজন আছে? মোৰ ফেমিলি মা দেউতা আৰু মই থাকো, এনে কাজিন আছে এটা আমাৰ লগতে থাকে। তোমাৰ মানে এনে ফেমিলিতটো কাম মানে কৰ্মৰ ক্ষেত্ৰত যিটো আমি দেখা পাইছো যে তুমিয়ে হয়তো এনেকুৱা কম বয়সতে তুমি যিমানখিনি কষ্ট কৰি আছা, তো এইটোৰ বিষয়ে মানে কেনেকে কিয় কৰি আছা এইটোৰ বিষয়ে অলপ ক'বা নেকি? মানে মই এইটো আগতে গম পোৱা নাছিলো, মানে মই বিচাৰি আছিলো ইনকাম কেনেকা ওলাম। মই মানে আগতে দেউতাক চাইছিলো, দেউতাই কাম কৰি আছে, মানে কষ্ট কৰা ভাল লগা নাছিলে, মানে অলপমান বয়স হৈছে, সেইকাৰণে মই ভাবি আছো ক'তবা কাম ধৰি কিনে কাম কিবা কৰি কিনে খৰচা ওলাই ল'ম মই নিজৰ। তাৰপিছত মোৰ ফ্ৰেণ্ড দেউতা কি কৰি আছিলে? ইলেক্ট্ৰিচিয়ান হয়। ইলেক্ট্ৰিচিয়ান। আচ্ছা আচ্ছা, বয়স হৈ গৈছে। হয়। তাৰপিছত তুমি কি মনে মনে ভাবি আছিলা যে মই কাম কৰিব? তাৰপিছত মই ফ্ৰেণ্ডক ক'লো যে মোক কিবা পাৰ্ট টাইম কাম হ'লে এটা ক'বা, ধৰাই দিয়া। তাৰপিছত মোক কৈছে এটা কাম আছে চুইগি বুলি। তাৰপিছত চুইগি মানে তুমি মাৰিবা নেকি? তো মই কৈছো ঠিক আছে দিয়া কৰি ল'ম। তাৰপিছত ই যাই কিনে মোক এই অফিচত লৈ কিনে দিলে। তাৰপিছত মই এইটো ফোন নম্বৰ পেন কাৰ্ড দি কিনে ৰেজিষ্টাৰ একাউণ্টটো অ'পেন কৰিলোঁ। আহি কিনে মোৰ তাতে বাইক চাইক নাছিলে, এটা আবার চাইকেল আছিলে, চাইকেলেদি আৰম্ভ কৰিছো। তাৰপিছত মাৰাৰ লগে লগে আপোনাৰ লগক চালো, আপোনাৰ লগত চোৱাৰ পিছত মোৰ মানে এইটো হিম্মতটো আৰু বাঢ়ি গৈছে, কিয় কি আপুনি হয়তো যদি ইমান কষ্ট কৰিব পাৰে তে আমি কিয় নোৱাৰো। কি কয় চাইকেল তুমি প্ৰথম চুইগি কৰাৰ পাছত তোমাৰ চাইকেল আইডি খুলিলা? হয়, চাইকেল আইডি। এনে চাইকেল আইডি বিলাকত কি কি ডকুমেণ্ট লাগে? চাইকেল আইডি বিলাকো আপোনাৰ বেছি নহয়, পেন কাৰ্ড আধাৰ কাৰ্ড লাগিব আৰু ফোন নম্বৰটো লাগিব আৰু বেংকৰ একাউণ্টটো যিটো মানে তোমাৰ আৰ্নিং হ'ব, আৰ্নিংটো ডাইৰেক্ট বেংকত দিবৰ কাৰণে বেংক একাউণ্টটো লাগিব। হয়। তোমাৰ এনে বয়স কিমান হ'ল? মোৰ এতিয়া বয়স হৈছে 18 বয়স। 18 বছৰ হ'ল? হয়। আচ্ছা, তুমি কামখিনি কিমান দিন হ'ল কৰি আছা? কামটো মোৰ 6 মাহ হৈছে। 6 মাহ হৈছে। এনে তুমি আগত কি কৰিছা, পঢ়া শুনা? এতিয়াও পঢ়া শুনা ITI কৰি আছো ৰেহাবাৰী। পঢ়া শুনা কৰি আছা? হয়। কোন ক্লাছত? মই এতিয়া ITI কৰি আছো। ITI ছেকেণ্ড ইয়াৰ। পঢ়া শুনাও কৰি আছা, তাৰপিছত কামো কৰি আছা। কাম তুমি এনে কিমান ঘণ্টা কৰা? কামটো এনে মই আপোনাৰ পাৰ্ট টাইমৰ হিচাপত কৰো আৰু ইফালে কলেজ ওলাই যাওঁ। মই যেতিয়া মানে ছাৰক মই কৈছো যে মই ইফালে বেলেগ কাম কৰি আছো, তেতিয়া আপুনি অলপমান এডজাষ্টটো কৰি দিব। ছাৰে কৈছে ঠিক আছে। তুমি এনে সেইটো হিচাপত মানে কলেজখনত তুমি টাইমলি কলেজো গৈ আছা? হয় হয়। তাৰপিছত তুমি যিখিনি টাইম পোৱা সেইটো টাইম তুমি কাম কৰি আছা। এনে তোমাৰ এনে আনুমানিক মানে কি যিমানখিনি কাম পাৰ্ট টাইম বুলি কৰি আছা, পাৰ্ট টাইমত এনে তোমাৰ যিমানখিনি আহি আছে সেইখিনি তুমি কি কৰি আছা? তাৰমানে এইখিনি যোনটো মোৰ তাতে ইনকামটো হৈ আছে, এইটো ইনকামটো মই চবতে আগতে ছেভিং একাউণ্টত দি আছো, তাৰপিছত যি মোৰ বাচি আছে ঘৰত মাক দেউতাক দি আছো। আচ্ছা আচ্ছা, তো সেনেকে চলি আছে? তোমাৰ ফেমিলিত কেইজন মানে টোটেল? মোৰ এনে ফেমিলি মা দেউতা আৰু মই। দেউতা আৰু তুমি। তুমি পঢ়া শুনাটো সৰুৰ পৰা ইয়াতে কৰি আছা? হয়, ইয়াতে কৰি আছো। তাৰপিছত কি কয় তোমাৰ তুমি চবতকে ডাঙৰ? হয়, মানে মই অকলে। তোমাৰ ঘৰটো একচুৱেলি ইয়াতে নে তোমাৰ ঘৰটো মানে বেলেগ ক'বাত? মোৰ এনে ঘৰটো বিহাৰত হৈছে। মই মানে ইয়াতে জাষ্ট ষ্টাডি কৰিবৰ কাৰণে আহিছো, মানে ষ্টেটটো অলপমান ভাল আছে। অৰিজিনেল ঘৰটো তোমাৰ বিহাৰত? হয়। ইয়াত তুমি ষ্টাডি কৰিব আহিছা? হয় হয়। মানে আপোনাৰ যেতিয়া 2008 or 9ত আহিছিলে এনেকে কিবা। 2008 আৰু 9ত? হয়। তো তোমাৰ পুৰা ফুল ফেমিলিখনে তাতে থাকিছে আগত বিহাৰত? হয় হয়। তাৰপিছত তোমাৰ পুৰা ফেমিলিখন ইয়াত আহি গ'ল? ফেমিলিটো ইয়াতে আছিল, মানে আগত দেউতা ইয়াতে কাম কৰি আছিলে, তাৰপিছত আমি গাঁৱত আছিলো, খেতি বাৰী যিমান আছিলে আমি তাতে কৰিছিলো। তাৰপিছত দেউতা কৈছে আহি যোৱা,
তাৰপিছত ইয়াতে আহি কেনে তাৰমানে তোমাৰ দেউতা ইয়াৰ পৰা ইনকাম কৰি ঘৰত পঠাই আছিলে সেইটো হিচাপত তোমালোকে চলি আছে হয় 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 তোমাৰ গুৱাহাটীত আহি কিয় পঢ়িব মন গ'ল তুমি তাতে কিয় নপঢ়িলা মানে মা দেউতা ভাবিছে যে ইয়াতে মানে ইমান আমাৰ বিহাৰ যে হয় অলপমান পুৰ মানে চবকে মানি তাতে মানে পুৰ ষ্টেট হয় মানে ইণ্ডিয়াৰ ভিতৰত তেতিয়া আপোনাৰ এই গুড এডুকেশ্যনৰ কাৰণে আমাক ইয়াতে মানে চিফ্ট কৰি দিছে গুড এডুকেশ্যন মানে গুড এডুকেশ্যন আমাৰ অসমত আছে হয় তোমাৰ তাতে মানে সেনেকুৱা ফেচিলিটি নাই যাৰ ফলত ভাবিলে ইয়াতে হ'ব তো এই বিহাৰী কি ক'লা বিহাৰী বিলাক ইয়াত বেছি বিহাৰী বিলাক আছে মানে আছে মেক্সিমাম মানে আপোনাৰ হ'ব 20-10% 20-10% তাৰ পৰা ইয়াত আহি কাম কৰে তোমাৰ মানে এনেকুৱা তোমাৰ গাঁৱৰ মানুহ আহিছে ইয়াত গাঁৱৰ মানুহটো মানে নহয় গাঁৱৰ মানুহ নহয় মানে বেলেগ মানে আমাৰ গাঁৱৰ হয় হয় ষ্টেটৰ মানুহবিলাক আহে ইয়াত কাম কৰি থাকে